ফ্যাক্টরি সামরিও ভোট ফ্যাক্টরি সামরিও ভোট ফ্যাক্টরি শ্রমিক ভোট দিও ফ্যাক্টরি শ্রমিক ভোট দিও আমার ত্রিপুরার মন্ত্রী এদিন মিটিং বিলাকত কৈ আছে যে নাঙলৰ জামানা আৰু নাই বুলি কিনে ট্ৰেক্টৰৰ জামানা নাই এন্ড্ৰইড মোবাইলৰ কথা কৈছে ভাল ভাল কথা কৈছে আৰু আমিও ময়ো আগতে হাইস্কুলত পঢ়ি থাকোঁতে নাঙলেদি হাল মাৰিছিলোঁ আৰু যেতিয়া দেখো 1 বিঘা মাটি চাহ কৰিবলৈ 12টা বজালৈকে হাল মাৰিব লাগে তেতিয়া ৰাতিপুৱাৰ পৰা ট্ৰেক্টৰেদি যদি 12টালৈকে হাল মাৰে কমচে কম 10 বিঘা মাটি চাহ কৰিব পৰা যায় গতিকে জামানে বদলি গ'ল ঠিক আছে মুছলপুৰ ঠিক আছে মুছলপুৰ ঠিক আছে থেংক ইউ সকলোলৈ ধন্যবাদ জনালো আৰু আশা ৰাখিলো 22 তাৰিখলৈকে যিমান বাৰ ভালো কোনোবা কোনোবা আহি বান্দৰ নাচ দেখাই থাকিব কিন্তু চিধা কথা শান্তি লাগে হয়নে না সমন্বয় লাগে নিৰাপত্তা লাগে আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যিখিনি চৰকাৰী স্কিমত কৰিছে তেখেতে নিজেও বহুত দৰং বনাই দিছে আগতে কোনোবা বনাইছিলে নেকি আগতে কোনোবা ৰাস্তা এনেকুৱা বনাইছিলে নেকি কৌটি টকাৰ আঁচনি মুছলপুৰ বাগানপাৰা টিহিৰা কোকৰাবাৰীত এইবাৰ এই 4 বছৰতে আহিছে গতিকে যিখিনি ৰাস্তা দলং বাকী আছে আৰু বেছি দিন নাই বহুত বেছি হ'লে 3 মাহ 3 বছৰ 3 বছৰৰ ভিতৰতে এই ৰাস্তা দলঙৰ কামবিলাক সম্পন্ন হ'ব বহুত বহুত ধন্যবাদ থেংক ইউ